সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছো খবৰ নৰ্থ ইষ্ট আৰু আহিজা নৰ্থ ইষ্ট ইণ্ডিয়া টুৰিজিমৰ তৰফৰ পৰা আৰু আমি এতিয়া উপস্থিত আছো ঐতিহাসিক জজ ফিল্ডৰ যে বিহু সেই বিহুত সদৌ অসম ছাত্ৰ সন্থাই বহু বছৰৰ পৰা বহু দিনৰ পৰা এই বিহু তেওঁলোকে আয়োজন কৰি আহিছে আৰু আমি তেওঁলোকৰ যিসমূহ কৰ্মকৰ্তা তেওঁলোকৰ লগত কথা পাতিম আৰু আসুৰ অল আছাম ষ্টুডেণ্ট ইউনিয়ন অৰ্থাৎ সদৌ অসম ছাত্ৰ সন্থাৰ যিজন সাধাৰণ সম্পাদক লুৰিন জ্যোতি গগৈৰ লগত আমি কথা পাতিব চেষ্টা কৰিম আৰু আপোনালোকক জনাবলৈ চেষ্টা কৰিম তেওঁলোকে কি উদ্দেশ্য লৈ বিহু আৰম্ভ কৰিছিলে আৰু এইবাৰৰ কি কাৰ্যসূচী তেওঁলোকে হাতত লৈছে। প্ৰথমতে লুৰিন্দা ৰঙালী বিহুৰ শুভেচ্ছা আপোনালৈ। কি ক'ব আজি এই প্ৰথমতে আমি জানিব বিচাৰিম যিহেতু এই যিখন জজ খেলপথাৰৰ মুকলি বিহু সদৌ অসম ছাত্ৰ সন্থা এক বেলেগ ধৰণৰ এটা সম্বন্ধ বহুত পুৰণি এটা সম্বন্ধ গতিকে এইটো কি উদ্দেশ্যৰে প্ৰথমতে আৰম্ভ হৈছিল আমাৰ শ্ৰোতাসকলক অকণমান জনাওক। খবৰ নৰ্থ ইষ্টৰ যোগেদি মই সমগ্ৰ অসমবাসী ৰাইজক এই ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ লগ জনাইছোঁ আৰু আমি ৰাইজৰ ওচৰত ছাত্ৰ সন্থাৰ পৰিয়ালৰ তৰফৰ পৰা সেৱা লৈছোঁ। এই বিহুৱে সমগ্ৰ অসমৰ মানুহৰ মাজলৈ যাতে আশাৰ বতৰা কঢ়িয়াই আনে আৰু এই বিহু সম্ভাৱনাৰ যাতে প্ৰতীক হিচাপে পৰিগণিত হয়। জাতীয় জীৱনৰ ইমান সংকট জটিল সন্ধিক্ষণত এইবাৰ সকলো ৰাইজে সংকল্প ল'ব পণ ল'ব যাতে জাতিটোক সুৰক্ষিত অৱস্থাত ৰাখিব পাৰে সৌৰ্য বীৰ্যৰে নিজৰ মান মৰ্যাদা নিজৰ ভাষা সংস্কৃতিৰে যাতে শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিব পাৰে সেয়াই ভাবোঁ যে এই বহাগৰ সকলোৰে কাৰণে পণ সংকল্প আৰু সদৌ গুৱাহাটী ছাত্ৰ সন্থাই আয়োজন কৰা এই মুকলি বিহুৰ এটা সুকীয়া ঐতিহ্য আছে পৰম্পৰা আছে কাৰণ বিদেশী আন্দোলন অসম আন্দোলনৰ সেই সময়ৰ তেজেত হোৱা যি ইতিহাস আছিলে অগ্নিগৰ্ভা যি পৰিৱেশ তাৰ মাজতে এই ঐতিহাসিক জজ ফিল্ডত এই বিহু আৰম্ভ হৈছে যি সময়ত ৰাষ্ট্ৰযন্ত্ৰৰ চৰকাৰৰ দমন আছিলে উৎপীড়ন আছিলে ৰাইজে গণসংগ্ৰামত ওলাই অহাৰ ক্ষেত্ৰত বহু বাধা প্ৰদান কৰিছিলে তেনেকুৱা এটা সময়তে আৰু তাৰ লগে লগে মানুহৰ মাজতো এটা ভাতৃঘাতী পৰিৱেশ সাম্প্ৰদায়িকতাৰ চিন্তা চৰ্চাৰে মানুহক হিন্দু মুছলমান কৰিব খুজিছিলে বিভিন্ন জাতি জনগোষ্ঠীক ভাগ ভাগ কৰিব খুজিছিলে তেনেকুৱাতে এই বিহুৰ মাধ্যমেৰে আমি সমগ্ৰ অসমৰ ৰাইজক একত্ৰিত কৰা আৰু যিহেতু বহাগ সাহসৰ সংগ্ৰামৰ প্ৰতীক ডক্টৰ ভূপেন হাজৰিকাই কোৱাৰ দৰে গণজীৱনৰ যিহেতু হাঁহ সেইকাৰণে এই বহাগ বিহু ইয়াত একত্ৰিতভাৱে পাতিবৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাই সিদ্ধান্ত গ্ৰহণ কৰিছিল সদৌ গুৱাহাটী ছাত্ৰ সন্থাই উদ্যোগ লৈছিল আৰু তাত সকলো ৰাইজ একত্ৰিত হৈছিল সংগ্ৰামত জড়িত মানুহ বিভিন্ন জাতি জনগোষ্ঠী আৰু মানুহৰ যিটো ভুল বুজাবুজি এইটো সমূলঞ্চে নাইকিয়া হৈছিলে আৰু তাৰ লগে লগে যিহেতু বিহুৱে আমাৰ নিজৰ যিটো আত্মপৰিচয় প্ৰকাশ কৰে বিহু অসমৰ মানুহৰ কাৰণে সাহস প্ৰেৰণা আমাৰ জাতীয় লোককৃষ্টিৰ এইটো মূল যিটো আধাৰ এইটো বিহুৱে তুলি ধৰে গতিকে আমি সেই তেতিয়াৰ পৰা আমি প্ৰয়াস কৰি আহিছোঁ আমাৰ লোককৃষ্টিৰ বিভিন্ন ধৰণৰ উপাদানসমূহক এই মঞ্চত তুলি ধৰা এই খেলপথাৰত তুলি ধৰিবৰ কাৰণে যাতে পৃথিৱীৰ মানুহে বুজি পায় আমাৰ সংস্কৃতিৰ যিটো স্বকীয়তা ইয়াৰ যিটো ঐতিহ্য ইয়াৰ যিটো সোণসেৰীয়া যিটো স্বৰূপ যিটো শিপা আৰু কেতিয়াও নিজৰ লোককৃষ্টিক বাদ দি কোনো জাতিৰ সংস্কৃতি কোনো জাতিৰ ভৱিষ্যত কেতিয়াও সুৰক্ষিত হ'ব নোৱাৰে কাৰণ কোৱা হয় যে যেতিয়া মানুহৰ আখৰ নাছিল লিপি নাছিল তেতিয়াৰ পৰাই মানুহৰ বুৰঞ্জী মানুহৰ ইতিহাস তুলি ধৰিছিল লোককৃষ্টিক এটা জাতিৰ সভ্যতাৰ বুৰঞ্জী বুলি কয় সেইকাৰণে লোককৃষ্টিৰ যিটো গুৰুত্ব এইটো অত্যন্ত বেছি অপৰিসীম আৰু সেইকাৰণে আমাৰ সকলোৰে এইটো এটা দায়িত্ব যে আমাৰ লোককৃষ্টি বিভিন্ন জনগোষ্ঠীসমূহৰ লোককৃষ্টিক ভালকৈ নজহা নপমা অৱস্থাত ৰাখিব লাগে কোনো কাৰণতে স্বকীয়তা যাতে নেহেৰুৱায় ইয়াৰ যাতে ঐতিহ্য পৰম্পৰা যাতে নেহেৰুৱায় তাৰ কাৰণে সকলোৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আমি ভাবোঁ যে আজি সেইটোৱে এটা পণ হোৱা উচিত ৰাইজে যাতে সেই চিন্তা যি প্ৰেক্ষাপটতে বিহুৰ আৰম্ভণি বুলি আমাক জনালে এই মুহূৰ্তত সেই এটা সাদৃশ্য দেখা পোৱা গৈছে আজিৰ পৰিস্থিতিৰ লগত যিটো আপুনি পৰিস্থিতিৰ কথা উল্লেখ কৰিছে গতিকে যদিও ৰঙালী বুলি ক'লে মানুহৰ মন ৰঙেৰে উপচি পৰিব লাগে কিন্তু যেন এটা ভয় এটা শংকা যুৱ প্ৰজন্মৰ আজি চকুত টোপনি নাইকিয়া হৈছে কি হ'ব যিহেতু বিজেপি চৰকাৰে এতিয়া আকৌ কৈছে যে তেওঁলোকে যদি গাদীলৈ আকৌ ঘূৰি আহে তেতিয়াহ'লে নাগৰিকত্ব সংশোধনী বিধেয়ক তেওঁলোকে যেনেকৈ নহ'লেও তেওঁলোকে আনিবই গতিকে সেই বিষয়ে আপুনি কি ক'ব আজিৰ লগত যি সাদৃশ্য আজিৰ এই বিহুৰ কিমান বেছি এক গুৰুত্ব আছে বুলি আপুনি নিশ্চয়কৈ এইটো অত্যন্ত গুৰুত্বপূৰ্ণ এইখন বিহু আৰু অসমৰ এই বহাগ আৰু ৰঙালী উৎসৱৰ এইবাৰ অত্যন্ত বেছি মানে তাৎপৰ্য আৰু গুৰুত্ব কাৰণ এইবাৰ অসমৰ খিলঞ্জীয়া জনগণৰ ওচৰত অগ্নি পৰীক্ষা এইবাৰে ৰাইজে আচলতে নিশ্চিত কৰিব লাগিব তেওঁলোকৰ সুৰক্ষিত ভৱিষ্যত
যদি ৰাইজে এবাৰ ভুল কৰে তেতিয়াহ'লে পৰৱৰ্তী দিনসমূহত আমি কেতিয়াও নিজে অনুশোচনা কৰি কোনো লাভ নহ'ব। অনুশোচনাত দগ্ধ হৈ আমি যদি আমাৰ অসমীয়া আইৰ মুখৰ মাত, আমাৰ নিজৰ আইগৰাকীৰ মুখৰ মাত যদি আমি হেৰুৱাওঁ, আমি যদি সংস্কৃতিক বিজতৰীয়া কৰোঁ, মই ইতিমধ্যে কোৱাৰ দৰে আধিপত্যবাদী যিবোৰ প্ৰভুত্ববাদী সংস্কৃতি, উত্তৰ ভাৰতৰ সংস্কৃতি আহি অসমৰ সংস্কৃতিক উৰুৱাই লৈ যাব বিচাৰিছে, তাৰ লগত এটা অন্তৰ্নিহিত এটা ৰাজনীতি জড়িত হৈ আছে। সেই সকলো বাধা দিয়াৰ কাৰণে এইবাৰ এই নিৰ্বাচনৰ বতৰটো হ'ল আটাইতকৈ উপযুক্ত সময়, কাৰণ এইবাৰ এই অবৈধ বিদেশীৰ কথা জড়িত হৈ আছে। বিদেশীক ৰঙা দলিচা পাৰি দিবৰ কাৰণে ষড়যন্ত্ৰ অহৰ্নিশে চলি আছে। আমাৰ জাতিটোৰ মেৰুদণ্ড ভাঙিব, আমাৰ ৰাজনৈতিক অধিকাৰ নিশেষ কৰিব, এইবোৰ ষড়যন্ত্ৰ অহৰ্নিশে চলি আছে। আৰু স্বাধীনোত্তৰ কালৰ পিছৰে পৰা আমাৰ মানুহৰ পৰা, মাজৰ পৰা, মূৰৰ ওপৰৰ পৰা কলীয়া ডাৱৰ এতিয়াও আঁতৰা নাই। আমি প্ৰতিবাৰ আশা কৰোঁ, বহাগৰ বতৰত আমি আশা কৰোঁ যে আমি আগন্তুক দিনটোত, আগন্তুক বৰ্ষসমূহত আমাৰ জাতিটোৰ কাৰণে ভাল দিন আহিব। কিন্তু এতিয়াও সেই শুভ যিটো উত্তৰণৰ সময় আজিও আহি পোৱা নাই। তাৰ বিপৰীতে বেছি এটা ভয়াৱহতা ঘনীভূত হৈছে। গতিকে আমি এতিয়া মই ভাবোঁ যে অসমৰ ৰাইজে এটা সঠিক সিদ্ধান্ত লোৱাৰ সময় আহি পৰিলে, শক্তিশালী কঠোৰ সিদ্ধান্ত এটা লোৱাৰ সময় আহি পৰিলে, যাতে আগন্তুক দিনত এই সিদ্ধান্তটো, কঠোৰ সিদ্ধান্তটোৱে মানুহক এটা মানে প্ৰমাণিত কৰে যে আমাৰ এই সিদ্ধান্ত এটা নিৰ্ণায়ক ভূমিকা পালন কৰিলে আৰু এই সিদ্ধান্তটো সময় সাপেক্ষ আৰু সঠিক হ'ল। গতিকে আমি সকলো ৰাইজলৈ বিনম্ৰভাৱে আহ্বান জনাম যে জাতিৰ জটিল সন্ধিক্ষণত আপোনালোকে নিজৰ বিবেক, নিজৰ যুক্তি আৰু নিজৰ জাতিটোৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত শক্তিশালী ৰূপে আপোনালোকে। সেইটা আপোনাক আৰু এটা মই কথা সুধিব বিচাৰিছোঁ। যোৱাকালি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে কৈছে যে যি ধৰণে মানে ছাত্ৰ সংগঠন তেওঁলোকে প্ৰতিবাদ কৰিব লাগিছিলে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে, অলপ যেন ক'ৰবাত তেওঁ কৈছে যে হয়তো অকণমান কম যেন দেখা পাইছে পিছৰ ফালে বুলি কৈছে। মানে আপোনাৰ সদনলৈ যোৱাৰ পাছত যেন অকণমান ক'ৰবাত দুৰ্বল হৈছে নেকি, কি ক'ব এই বিষয়ে? নহয়, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ যিটো মন্তব্য, এইটো এটা ৰাজনৈতিকভাৱে উদ্দেশ্য প্ৰণোদিত। তেওঁৰ পুত্ৰৰ নিৰ্বাচনী বৈতৰণি পাৰ নোহোৱাৰ ভয়ত বা এই বিষয়টো তেওঁলোকে ৰাজনৈতিক দল হিচাপে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় মঞ্চত যি ধৰণৰ বলিষ্ঠ আৰু শক্তিশালী ভূমিকা পালন কৰিব লাগিছিল, নোৱাৰাৰ যিটো বিফলতা, সেই বিফলতাৰে বহিঃপ্ৰকাশ। বিফল মানুহেহে এনেকুৱা ধৰণৰ মন্তব্য আগবঢ়ায়। কাৰণ দায়িত্বটো, জাতীয় দায়িত্বটো কোনো ছাত্ৰ সন্থাৰ ওচৰত এৰি দিয়াটো কথাটোৱে আচলতে তেওঁৰ সামূহিক যিটো ব্যৰ্থতা, নেতৃত্বহীনতা, সেইটো কথাই প্ৰমাণিত কৰে। গতিকে আমি ক'ব খোজোঁ যে এইটো এটা সামূহিক দায়িত্ব, জাতি ৰক্ষা। কোনো ৰাজনৈতিক দল, ছাত্ৰ সংগঠন নিৰ্বিশেষে সকলোৱে একেলগে ওলাই আহিব লাগে। অসমত যি চৰকাৰ আছে, যিটো ৰাজনৈতিক দলৰ চৰকাৰ আছে, তেওঁলোকৰ মিত্ৰজোঁটৰ দলসমূহেও জাতিৰ স্বাৰ্থত ওলাই আহি বিদেশীৰ বিপৰীতে অৱস্থান কৰিব লাগে। এইটো হ'ল অসমীয়া মানুহৰ এইটো এটা তেওঁলোকৰ সকলোৰে দাবী আৰু এইটো তেওঁলোকৰ মৌলিক দায়িত্ব, জাতীয় দায়িত্ব। জাতীয় দায়িত্বৰ পৰা আঁতৰি পলায়ন কৰি তেওঁলোকে পলায়নবাদী মন্তব্য ৰখা আৰু তাৰ লগে লগে মানুহক বিভ্ৰান্ত কৰা কথাটোৱে কেতিয়াও কোনো ব্যক্তিকে, কোনো দলকে কেতিয়াও ক্ষমা নকৰে। আমি আশা ৰাখিম নিজৰ জাতিটোৰ নামত যাতে ক্ষমতাৰ ৰাজনীতি নকৰে, নিজৰ জাতীয় স্বাৰ্থক লৈ যাতে কোনো গাদী ৰক্ষাৰ ৰাজনীতি নকৰে, অন্যথা কাকো ৰাইজে সময়ে ক্ষমা নকৰে। ধন্যবাদ। সেয়া আছিল লুৰিন জ্যোতি গগৈ। আপোনালোকে শুনিলে তেওঁৰ বক্তব্য। সঁচাকৈ আচলতে বিহু থাকে মানে বিহুকে বিনাবা, বিহু গ'লে বিনাবা কাক, বা কেব আহিলে বিনাবা কাক। গতিকে এতিয়া জাতিটোৰ সন্ধিক্ষণত আচলতে জাতিটোক সকলোৱে একেলগে একত্ৰিত হৈ জাতিটোক ৰক্ষা কৰাৰ সময় আহি পৰিছে। কেমেৰা পাৰ্চন পিকুৰ সৈতে প্ৰীতি প্ৰিয়দৰ্শিনী, খবৰ নৰ্থ ইষ্ট।